আমাৰ এইটো ৰাজ পূজাত আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মই তৈয়াৰ হৈ আছোঁ ৰাজ পূজালৈকে যাবলৈ। আজি তোমালোকক দেখাম যে তিনিটা ৰাজ পূজা দেখাম। ক'ত দেখাম আপোনালোকে জানেনে? ক'ত দেখাম? টিহুত পাঠাচাৰকুচি আৰু কি কয় এইটো থমনা এনেদৰে জেগাত লৈ যাম। আপোনালোকৰ তিনিটা পূজা দেখাম। আপোনালোকে চাই বহুত এনজয় পাব। আশা কৰিছোঁ যে আপোনালোকে আৰু নতুন ভিডিঅ' বিচাৰি থাকিব। এইটো ভিডিঅ'টো চোৱাৰ পিছত এইটো চাওক, জোতা পিন্ধি ল'লোঁ মই 200 টকাৰ জোতা, আৰু এইটো 50 টকাৰ চলা, আৰু এইটো বেল 30 টকাৰ। ভিডিঅ'খন তিনিটা যাব লাগিব না। কিবা দি আছে এয়া চাওক, এই যুৱকজনে হাই বুলি দিছে। তে আপোনালোকেও চাই থাকক ভালদৰে নিশ্চিন্ত মনেৰে। এই ভিডিঅ'খন আৰম্ভ কৰোঁ। বলক এয়া থমনা ৰাজ পূজা চাবলৈ যাওঁ মোৰ লগত। বহুত ভাল পাব আপোনালোকে। সঁচাকৈ আহি পালোঁ নে থমনা পূজাত, ৰাজ পূজাত? চাই থাকক তেনেহ'লে। মূৰ্তিবিলাককে চাওঁ এতিয়া। অসুৰ চকুৰ দেখা পাম নেকি চাগে। ৰাক্ষসী বাক্ষসী কিবা এটা কি নাই নাজানো। আপোনালোকে চাই থাকিবা দেই। দাদা মনে হৈ গৈছে। কিবা এটা মিউজিক লগাই দিয়ক না। অ'কে দেন শুনক না। হেল্ল' দোস্ত, এইখন হ'ল বাথৌ মন্দিৰত বড়ো মানুহে কেনেকৈ সেৱা কৰে ইয়াত দেখুওৱা গৈছে। আৰু এইটো হ'ল ভোলেনাথ বাবা, এইটো হ'ল বান্দৰ দেৱতা, মানে বান্দৰ নহয়, হনুমান বাবা। এতিয়া চাওক দৃশ্য। দোস্ত এইটো চা, কি ধুনীয়া ছোৱালী। এইটো হ'ল মন্দিৰ। আৰু চাব, ইয়াত হয় ডিমাৰ খেল, 2 টকাৰ খেল। আৰু দোস্ত এইয়া চাওক, চিকেন ললিপপ খাবলৈ বৰ মজা। আৰু কিবা আপোনালোকক দেখাই আছোঁ এতিয়া, গান চাওক। দোস্ত কেনেকুৱা লাগিল ইয়াৰ নাটকটো চাই পিনে? আপোনালোকে কমেণ্টত জনাব মোক ভিডিঅ'টো কেনেকুৱা হৈছে। এতিয়া যাই আছোঁ চাওক, আমি এতিয়া মাল খাবলৈ যাই আছোঁ, আগুৱাই যাই আছোঁ। আহি থাকক। অ'কে, এইপিনে আগত চব পায়। আপোনালোকে চাই থাকিব, কিন্তু বেয়া চেয়া নাপাবা দেই। আজি অলপমান মানে পূজাত আহিছোঁ না, অলপমান খাব লাগিব, অলপমান 1 কোৱাৰ্টাৰমান। এইয়া খালোঁ। এইটো হ'ল চিকেন ললিপপ আনিছোঁ। এতিয়া এইটো মাংসটো কামুৰিব চাই আছোঁ, কেনেকুৱা লাগিছে চাগে। ভাল লাগিছে। এইটো হ'ল আইবি কোৱাৰ্টাৰ আনিছোঁ, দুজনে চামু বুলি কয় বড়োদি, শামুক মানে এছামিছদি। লাল এইখিনি আৰু বাকী একো নাই। এতিয়া যাব ওলাইছোঁ, এতিয়া যাওঁ। বাই বাই থমনা।
দোস্ত এতিয়া টিহু ৰাস পূজাত আহি গ'লো এতিয়া চাওক টিহু ৰাস পূজাত কি কি আছে না কি দোস্ত ওকে চাওক ভিডিঅ'খন আৰম্ভ হৈ গ'ল কেমান চাবি মূৰ্তি চবতে থাকে মূৰ্তি দেখিবলৈ পাওঁ আমি মূৰ্তি ৰাস পূজাত বহুত দেখিবলৈ পাওঁ হাও এইটো কি হা বাহ বঢ়িয়া বঢ়িয়া আল্লাহ নমস্তে তো দোস্ত মোক এৰি থৈ নাযাবা হা মোৰ ভয় লাগে অকলে ভয় লাগে মানে আপোনালোকে মোৰ লগতে থাকি থাকিব চাই থাকক ভিডিঅ' জমনি আমি ইণ্টাৰেষ্টিং কথাও পাতিম লগতে আমি পূজাও চাম হ'বনে আহক চাওক চাই থাকক এতিয়া আহি পালো কি Oh yeah! itu hol আমার Oh yeah! হাও দাদা দেখোন আপুনি ভালে আছেনে দাদা খবৰ পাতি কেনেকুৱা বেয়া পালে চাগে মাত তাত নিদিলে যে মোৰ দাদাটো বাহ টিহুৰ দলং কেনেকুৱা লাগিছে বা আপোনালোকেহে জানিব দেই মই কিন্তু অলপ চলপ ভাল পাওঁ তো ভিডিঅ'খন চাই থাকক গানা চানা লগাই দিম মই ন हेलो दोस्तों लास्टলৈকে চাই থাকিব নাপাহৰিব ইটো চেনেলটো মানে ইটো ভিডিঅ'টো আৰু মই সেইটো ক'ব বিচাৰিছোঁ আৰু আপোনালোকক দেখাম না মই সাপ দেখাম খৰা দেখাম বান্দৰ দেখাম সৰু বান্দৰ দেখাম তে চাই থাকক কাশ্মীৰৰ পৰা আহা বুলি কৈছে বম ভোলেনাথ এতিয়া আমি আগুৱাই যাম ইয়াক চাবলৈ যাম আৰু আগত মূৰ্তি আছে মানে মূৰ্তিবোৰক চাব যাম আমি আপোনালোকক দেখাই আছোঁ ৰ'বা চাই থাকক লগতে ময়ো চাই থাকিম আপোনাৰ লগত কিন্তু বৰিং নহ'ব দে দাদা ভণ্টি বাইদেউ চাইদেউ আটা আবু চবকে কৈছোঁ মই আপোনালোকে বৰিং নহ'ব চাই থাকিব মোৰ লগত য়েছ এইটো মন্দিৰ এটা আকৌ আমি দলং পাৰ কৰি আহিলোঁ এতিয়া চাই থাকক কি দেই নাই অলপ স্পীড ফাষ্ট কৰি দিছোঁ আপোনালোকে বেয়া নাপাব এনেহ'লে মোৰ ফাল্টু হৈছে ভিডিঅ'বোৰ একো কাম নাই মক্কেল ভিডিঅ' কিন্তু লাষ্টত কিন্তু ভাল পাব দেই আপোনালোকে চাই থাকিব লাগিব কিন্তু প্লিজ চাই থাকক না য়েছ আৰু গায়ক ডেন্স বহুত কুছ দেখাব লগা আছে আপোনালোকে চাই থাকিব এইয়া নাজানা লাইট কিবা কিনি এইপিনে চাওক এইপিনে ইমান বঢ়িয়া ৰাস্তা এইপিনে চাওক আৰু এইপিনে চাওক এনেকুৱা বঢ়িয়া ৰাস্তা কি কয় আপোনালোকে চাই থাকক এইটো পানী ওলাইছে বে পানী ওলাইছে এইটো পানী ওলাইছে কিবা বস্তু এইটো পানী বুলি কয় এইটো ৱাটাৰ ইংলিছত ৱাটাৰ বুলি পানী ওলাইছে পানী ওলাইছে এইটো লাইট হয় বিৰাট ধুনীয়া লাইট
আরে পিনে চাওক এপিনে পিছপিনে টিউৰ ৰাজ হয়তো এতিয়া ফাংচনলৈ আগুৱাই আহিছোঁ এতিয়া গান শুনক আৰু ডেন্সটো চাব নাপাহৰিব হেল্ল' দোস্ত বৰিং লাগিছে নেকি ভিডিঅ'খন চাই নাই হোৱা নাই আকৌ চাব নিশ্চয় ভিডিঅ' প্লিজ বৰিং নাপাবা পাৰিলে লাষ্টলৈকে চাই থাকক এটা মতে পূজা আছে পূজাটো চাই তাৰপিছত আৰু আকৌ এবাৰ আহি এয়া চাওক আহি পালোঁ পাটাচাৰ কুচিলৈকে এইটো হ'ল পাটাচাৰ কুচি মানে প্ৰথম গেটখন আৰু হ'ল ইটো ছেকেণ্ড গেট এতিয়া গৈ আছোঁ যাই থাকিম মানে কি কৰ দোস্তি হা তো চাওক বঢ়িয়া ইনজয় য়েছ তো এইবিলাক কেনেকুৱা লাগিছে দোস্ত কমেণ্টত জনাব মোক বলক যাই থাকোঁ আগলৈকে কি বা দেখা পাওঁ ন সেইটো কি বস্তু আহি পামেই মানে নাই পোৱা এতিয়া এইটো দেখিছা ভালদৰে চাই ল'ব আৰু এইটো হ'ল ষ্টেজ গায়ক এটা এইটো হ'ল মন্দিৰ কৃষ্ণ আৰু এয়া হ'ল ফটো চটো বহুত তোলে এইটো কি বস্তু অসমীয়া মানে আমাৰ অসমীয়া জাতিৰ কিবা মানে এইটো কিবা এটা এতিয়া আহক আমি চাই যাওঁ মূৰ্তিবিলাক ন তো গানা শুরু हो जाए দোস্ত বলক এতিয়া আমি কথা পাতো আৰু চাও এইখন কোন হয় কোন ছোৱালী পখিলাজনী উৰি গ'ল এটা বলক খেল ধেমালি পিছত হৈ যাব এতিয়া কিবা দেখা পাওঁ মোৰ দেউৰ পুতনা দেখা নাই হাও ইটোৰ পুতনা Oh no দোস্ত এইখিনি কিন্তু ভাল লাগিছে মোৰ আপোনালোকে কি কোৱা এইটো এটা শিৱ ধাম এটা আছিলে তাতে আমি গাজা এনেকৈ খায় আৰু মানুহবিলাক আৰু এইটো নদী বলক যাই থাকোঁ এইপিনে বঢ়িয়া বনাইছে এইটো চাবলৈ ভাল উঠিবলৈ ভাল আৰু টিঙেদি বনাইছে মানে কি ক'ম আৰু আপোনালোকক চাই থাকিলে বহুত ভাল লাগিব আৰু আগত বহুত বস্তু আছে আৰু বেছি দেৰি নহয়তো ভিডিঅ'বোৰ আপোনালোকে চাই থাকক এনজয় পাব এইটো শিৱলিংগ শিৱ এই মহাদেৱৰ প্লিজ লাষ্টলৈকে চাই থাকিব হা এয়া চাওক শিৱৰ দোকান পাহাৰ চব ভাজা বুট এয়া এইবাৰ চাওক বঢ়িয়া মূৰ্তি এইবোৰ চালে মানে অলপ মনবিলাক মানে হালকা হৈ যায় চাওক এয়া বাইদেউজনী হেল্ল' দোস্ত এতিয়া আমি ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ লাহে শেষ হৈ যাব আৰু ন
এতিয়া টেনশ্যন নল'বা আপোনালোকে চাই থাকক আৰু এটা দুটামান দৃশ্য দেখাম আমাৰ পাঠশালাৰ এইটো চাওক না পাঠশালা আহি পালোঁ মই ৱাও ভাই ককাই ডেন্স কৰি আছে ইয়াত আৰু এইখনটোৱে হ'ল পাঠশালা ৰাস পূজাৰ মন্দিৰ আৰু মানুহবোৰক চাই থাকক তো দোস্ত নমস্কাৰ এইখিনি ভিডিঅ'টো ভালদৰে চাৱাৰ বাবে কাটি চাব কোনো প্ৰব্লেম নাই একো কিন্তু চাইছে যে আপোনালোকে সেইটো মই বহুত মনেদি অন্তৰেদি মইতো আপোনালোকক ধন্যবাদ জনালোঁ মানে কি কৰিম আৰু উপায় নাই এতিয়া হয় বৰিংটো লাগিছে চাগে কিন্তু এতিয়া আপোনালোকক মই বহুত ভাল পাইছোঁ আপোনালোকৰ ছাৰপ্ৰাইজ আছে এটা ছাৰপ্ৰাইজটো হ'ল আপোনাক পিছত কৈ আছোঁ আহক এতিয়া মই ভিডিঅ'টো এটা হেল্ল' দোস্ত ছাৰপ্ৰাইজটোৱে হৈছিলে এতিয়া ভিডিঅ'টো মানে সমাপ্ত কৰি দিওঁ এইটোৱে হ'ল ছাৰপ্ৰাইজ আপোনালোকৰ ফিনিছড মানে একেবাৰে ফিনিছড ভিডিঅ' নমস্কাৰ আৰু এনেকৈ হাঁহি ফূৰ্তি ধেমালি কৰি থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো টিপি দিলে হ'ল ভিউজটো বাঢ়াই দিয়ক আপোনালোকে লাইক এটা বা যদি বেয়া লাগিছে তেতিয়াহ'লে ডিছলাইক কৰিব নাপাহৰিব কিন্তু দেই আকৌ আহিছোঁ আজি এইখিনিতে বিদায় লৈছোঁ আপোনালোকক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক না ছাবস্ক্ৰাইব কৰি কি ভাবি আছে Dorong, rokra, bidi ba mazagan ni, ha? Bidi ba zuru danan